नमस्कार, मैं विकास बेदी आपनालोকক पुनर्बार विकास बेदी यूट्यूब चेनेলত स्वागतम जनाइছোঁ। অসমৰ ঐতিহাসিক ঘটনাই আমাক কেতিয়াবা আচৰিত কৰি তুলিব পাৰে, নহয়নে বাৰু? কেতিয়াবা মন যায়নে এনে এখন ঠাই ভ্ৰমণ কৰিবলৈ? কেতিয়াবা মন যায়নে অতীতলৈ গৈ সংঘটিত হোৱা ঘটনাবোৰ প্ৰত্যক্ষভাৱে চাবলৈ? কিন্তু সেই ঘটনা চাব নোৱাৰিলে আমি দৃশ্যসহ চাই অনুভৱ কৰিব পাৰি। তেনেতে আজি আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ ইতিহাস প্ৰসিদ্ধ অগ্নিগড় পাহাৰত শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধ আৰু বানৰজা জীয়েক উষাৰ মাজত হোৱা এক প্ৰেমৰ কাহিনীৰ আঁৰৰ কথা। সেয়ে আৰু আপোনালোকক আমি আৰু দেখুৱাবলৈ যত্ন কৰিম অগ্নিগড় পাহাৰৰ তাৎপৰ্য আৰু ইয়াৰ নামাকৰণ, কিদৰে নামাকৰণ কৰা হৈছিল অগ্নিগড় পাহাৰক। গতিকে আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনালোকে মোৰ চেনেলত প্ৰথম আছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, কাৰণ মই এনেকুৱা ধৰণৰ ইতিহাস প্ৰসিদ্ধ নানা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰোঁ। গতিকে আপোনালোকে এই ভিডিঅ'সমূহ অতি শীঘ্ৰে পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব লাগিব। আৰু মোৰ আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ, যদি আপোনালোকে এই অগ্নিগড় পাহাৰত নিজ চকুৰে স্পষ্টকৈ দেখা নাই তেতিয়াহ'লে আপোনালোকে মই এটাই অনুৰোধ কৰিব বিচাৰোঁ, এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু উপলব্ধি কৰক উষাৰ আৰু অনিৰুদ্ধৰ মাজত হোৱা এক গভীৰ প্ৰেমৰ আঁৰৰ কথা। গতিকে বলকচোন পলম নকৰি আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আমি আগবাঢ়ো, কি সংঘটিত হৈছিল এই অগ্নিগড় পাহাৰত। সো গাইজ বলক। আমি আপোনালোকক পোনপ্ৰথমে দেখুৱাবলৈ যত্ন কৰিছোঁ অগ্নিগড় পাহাৰৰ সন্মুখ ভাগ, অৰ্থাৎ নান্দনিক পৰিৱেশ, মনোমোহা দৃশ্য আপোনালোকে নিশ্চয় টিভি স্ক্ৰীণ মোবাইল স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে। আমাৰ অগ্নিগড় পাহাৰৰ মূল প্ৰৱেশ দুৱাৰৰ কিছু দৃশ্য। বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণ লোকে সমাগম হৈছে এই অগ্নিগড়ৰ দৃশ্যসমূহ উপভোগ কৰিবলৈ। গতিকে আমিও উপভোগ কৰোঁ বলক। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰি আছে ইমান ধুনীয়া এক সুন্দৰ পৰিৱেশ। তো বলকচোন আমি ভিতৰলৈ সোমাই যাম, ভিতৰত কি আছে। আমি সোমাই আছোঁ বৰ্তমান, মোৰ ভাইটি শ্ৰী মিলন বেদিয়াই ভিতৰলৈ সোমাই আছে। মই জাষ্ট এতিয়া ভিডিঅ' কৰি আছোঁ। গতিকে আপোনালোকে আমাৰ অগ্নিগড় পাহাৰৰ কৰ্মকৰ্তা আমাৰ পৰা টিকেট লৈ আছে। গতিকে বলকচোন আমি আগবাঢ়োঁ আৰু আমাৰ যি শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ আৰু উষাৰ মাজত হোৱা গভীৰ প্ৰেমৰ কাহিনীৰ কথা কওঁ আৰু লগতে ইয়াৰ তাৎপৰ্য আৰু নামাকৰণ বিষয়ে আলোকপাত হওঁ। বলকচোন আমি ভিতৰলৈ সোমাই যাওঁ। উষাৰ আৰু অনিৰুদ্ধৰ মাজত প্ৰেমৰ কাহিনী আৰম্ভ কৰোঁ বলক। মই ভাবোঁ যে আপোনালোকে জ্ঞাত যে এসময়ত ইয়াত বান নামৰ এগৰাকী প্ৰতাপী ৰজা ৰাজত্ব কৰিছিল। তেওঁ এগৰাকী অতিকৈ সুন্দৰী জীয়ৰী আছিল। তেওঁৰ নামটো আছিল উষা দেৱী। উষাৰ এগৰাকী অতিকৈ প্ৰিয় বান্ধৱী আছিল, নামটো হ'ল চিত্ৰলেখা। লগতে চিত্ৰলেখা আছিল মায়াজালত নিপুণ আছিল। এদিনাখন উষাই সপোনত ৰাজকুমাৰৰ দেখা পালে। সপোনত ৰাজকুমাৰৰ দেহৰ গঠন আকৃতিৰ প্ৰতি আকৰ্ষিত হৈ বৰ ব্যাকুলতা হৈ উঠিল। উষাৰ ব্যাকুলতা দেখি চিত্ৰলেখাই অনুভৱ কৰি ৰাজকুমাৰৰ ছবি অংকন কৰিবলৈ ধৰিলে। অংকন শেষ হোৱাৰ পিছতহে ধৰিব পাৰিলে যে সপোনৰ ৰাজকুমাৰৰ গৰাকীৰ চিত্ৰ অংকন কৰা হৈছে। সেয়েহে সেইগৰাকী হ'ল ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। অনিৰুদ্ধক পাবলৈ উষাৰ ইমান ব্যাকুলতা বাঢ়িল যে চিত্ৰলেখাই উপায় নাপাই অনিৰুদ্ধক মায়াজালেৰে আবদ্ধ কৰি লৈ আনিলে। পিছ পৰ্যায়ত দুয়োৰে মাজত পবিত্ৰ গন্ধৰ্ব বিবাহ কৰালে। এই কথা বান ৰজাৰ কাণত পৰাৰ লগে লগে ৰজাৰ আদেশ মৰ্মে অনিৰুদ্ধক বন্দী কৰি কাৰাগাৰত প্ৰেৰণ কৰা হ'ল, যাতে উষা দেৱী কেতিয়াও লগ ধৰিব নোৱাৰে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। উষাক ৰাখিবলৈ এই গড় নিৰ্মাণ কৰা হ'ল আৰু সেই গড়টোৰ চাৰিওফালে জুইৰ দ্বাৰা আবৃত হৈ আছিল।
এইভাবে আমি অগ্নিগড় পাহাৰ বুলি নামাকৰণ কৰা হৈছে। চ' গাইজ আপোনালোকে নিশ্চয় গম পালে যে কিহৰ কাৰণে অগ্নিগড় পাহাৰ নামাকৰণ হৈছে। এইটোৱে আমাৰ ইয়াৰ নামাকৰণ প্ৰধান তাৎপৰ্য। চ' অনিৰুদ্ধক বন্দী কৰা বুলি শ্ৰীকৃষ্ণই শুনি পোৱাৰ লগে লগে বন্দীৰ পৰা মোকলাই আনিবলৈ বান ৰজাৰ কাষ পালেহি শ্ৰীকৃষ্ণই। বান ৰজাই অনিৰুদ্ধক কোনো কাৰণত মোকলাই দিয়া নহ'ব বুলি মত পোষণ কৰিছিল। এই টপিকৰ বিষয়ে কৃষ্ণৰ আৰু বানৰ মাজত এক তয়াময়া অৰ্থাৎ এক প্ৰকাণ্ড ৰণৰ সৃষ্টি হ'ল। বান ৰজা আছিল শিৱ ভক্ত অৰ্থাৎ শিৱক সকলো সময়তে আৰাধনা কৰা এগৰাকী ভক্ত। সেই সময়ত বান ৰজাই শিৱক আৰাধনা কৰি বৰ খুজিলে যে এই যুদ্ধত মই নিশ্চিতভাৱে জয়ী হ'ব পাৰোঁ, তাৰে আশীৰ্বাদ বিচাৰিলে। আৰু দুয়োৰে মাজত বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত এক ভয়ানক যুদ্ধ আৰম্ভ হ'ল, যাৰ দ্বাৰা পৃথিৱীবাসীৰ জনসাধাৰণ কম্পিত হ'বলগীয়া হ'ল। আকাশ পাতাল সকলোতে যুদ্ধৰ দামামা বাজিছিল। যিটো যুদ্ধক আমি সাধাৰণতে হৰিহৰ যুদ্ধ বুলি কোৱা। হৰি অৰ্থাৎ শ্ৰীকৃষ্ণ, হৰ অৰ্থাৎ ভগৱান শিৱ। সেয়েহে এই যুদ্ধক আমি বিভিন্ন কিতাপে পত্ৰ পাই আহিছোঁ। গতিকে আমি সপ্তমমান শ্ৰেণীতে সমাজ বিজ্ঞানত আমি হৰিহৰ যুদ্ধৰ বিষয়ে আমি পাই আহিছিলোঁ। সেয়েহে অগ্নিগড় পাহাৰক ইতিহাস প্ৰসিদ্ধ ঠাই হিচাপে চিহ্নিত কৰা হৈছে। প্ৰেমৰ গন্ধৰ্ব বিবাহ পৰিণত কৰিলে। ফ্ৰেণ্ডছ, এয়াই আছিল উষা আৰু অনিৰুদ্ধৰ মাজত এক গভীৰ প্ৰেমৰ কাহিনীৰ আঁৰৰ কথা। অগ্নিগড় তাৎপৰ্য। যদি এই কাহিনী ভাল লাগিলে লাইক কৰিব, তো বলকচোন আগবাঢ়ো অগ্নিগড়ৰ সম্পূৰ্ণ দৃশ্যসহ উপভোগ কৰিবলৈ। আপোনালোকক মই আমোদজনক ভাষণ ক'ব বিচৰা নাই, কাৰণ মোৰ আজি দুৰ্গা পূজাৰ উপলক্ষে গা ভাল নহয়। গতিকে তথাপিও আপোনালোকক মই বহু কষ্টৰে এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে এই ভিডিঅ' প্ৰস্তুত কৰোঁতে যথেষ্ট কষ্টৰ সন্মুখীন হৈছোঁ। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব, কাৰণ নতুন এনেকুৱা ধৰণৰ ইতিহাস প্ৰসিদ্ধ ভিডিঅ' পাবলৈ। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আৰু আশা কৰিছোঁ মোৰ ভিডিঅ' আপোনালোকে নিশ্চয় ভাল পাইছে। গতিকে বলকচোন আমি আগবাঢ়ো আৰু অগ্নিগড় পাহাৰত কি আমি দৃশ্যসহ উপভোগ কৰিব পাৰোঁ। চ' গাইজ, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে যে এয়া আমাৰ এক নান্দনিক মনোমোহা দৃশ্য। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে যে আপোনালোকে যদি এই অগ্নিগড় পাহাৰত অহা নাই, তেতিয়াহ'লে নিশ্চয় আহক, এক সুন্দৰ নান্দনিক মনোমোহা দৃশ্য উপভোগ কৰক আৰু প্ৰাকৃতিক সৌন্দৰ্যময় হৈ তোলক। গতিকে চ' গাইজ, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে এয়া আমাৰ তেজপুৰ স্থিত এক প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ এক নান্দনিক পৰিৱেশ। গতিকে মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' নিশ্চয় ভাল পাইছে। চ' গাইজ, আমি বাহিৰলৈ ওলাই আহিলোঁ। চাওক, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব সন্মুখ ভাগ। আপোনালোকে
দেখুৱাবলৈ যত্ন কৰিছোঁ। এই আশা আপোনালোকে নিশ্চয় বাহিৰ ভাগৰ দৃশ্য বিভিন্ন প্ৰান্তৰ পৰা সমাগম হৈছে বিভিন্ন জনসাধাৰণ লোকে। গতিকে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে এই আমাৰ অগ্নিগড় পাহাৰত সমাগম হোৱা বিভিন্ন প্ৰান্তৰ জনসাধাৰণ তথা দাদা বাইদেউসকল। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে। আপোনালোকে নিশ্চয় এইটো সন্মুখ ভাগৰ দৃশ্য। আপোনালোকে কিছুমান ল'ৰা ছোৱালীক দেখিবলৈ পাইছে। আমাৰ মোৰ লগত যোৱা কিছুমান ভাইটি ভণ্টি আপোনালোকে নিশ্চয় উপভোগ কৰি মোৰ ভাইটি মিলন বেদিয়া। আপোনালোকে নিশ্চয় মই প্ৰাৰ্থনা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। সৰু কণ ভাইটি ভণ্টিসকলৰ খেলৰ বাবে কিছুমান যোগান ধৰা হৈছে। গতিকে আপোনালোকে নিশ্চয় মোবাইল স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে। হাঁহ ইমান ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে অগ্নিগড় পাহাৰক। গতিকে আপোনালোকে নিশ্চয় উপভোগ কৰিব পাৰিছে। এই চাওক আপোনালোকে নিশ্চয় দেখিছে ইমান ধুনীয়া সুন্দৰ এই আমাৰ সন্মুখ ভাগৰ আমাৰ যি গাড়ী ৰিজাৰ্ভ কৰি যোৱা। গতিকে অল দ্য বেষ্ট, থেংক ইউ ছ' মাছ।